খাব হৈ গ'ল তোমাৰ পানী খাব আছে পুৰা দবাই দিলোঁ একদম পেট ফুল আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালে চাগে আজি আকৌ আহিছোঁ আপোনালোকৰ মাজত অন্য এটা নতুন ভিডিঅ' লৈ ভিডিঅ'টো হ'ল মানে আনতকৈও বেলেগ মানে এনেকুৱা ভিডিঅ' বনাইছে বহুতে কিন্তু মোৰ দৰে নহয় মই অলপ বেলেগতকৈও বেলেগকৈ বনাব চেষ্টা কৰিছোঁ গতিকে ক'ল আজি মোৰ ভিডিঅ'ৰ মেইন টপিকটো হৈছে খোৱা আৰু বোৱা এই ৰাতি হৈছে বৰ্তমান ৰুমত আছোঁ কেম্পত আছোঁ গেষ্ট হাউচত আছোঁ বহুত ভোক লাগি আছে সেইকাৰণে কিবা মোৰ খোৱা বস্তুবিলাক চব ৰেডি কৰি লৈছোঁ ভিডিঅ' বনাবৰ কাৰণে এতিয়া খাম আপোনালোকক দেখুৱাম খায়ো দেখুৱাম আপোনাৰ প্ৰথমতে দেখাইছোঁ এইটো গাখীৰ চাহ তাৰপিছতে এইটো আলু পিটিকা তাৰপিছতে ভাত এয়া পৰঠা তাৰপিছত গাহৰি মাংস এতিয়া আপোনালোকৰ আগত মই খাম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰা শেষলৈ অকল এয়া মই খাই আছোঁ পৰঠা ৰুমত আকৌ দেই কেম্পত একদম ৰুটি গাখীৰ চাহ আলু পিটিকা গাহৰি মাংস একদম মজা আপোনালোকে এনেকৈ খাই চাব একদম মানে বহুত ছেটিছফাই লাগে বহুত ভাল লাগে ভোক আপোনাৰ গাখীৰ চাহ আছে মিঠা পৰঠা আছে তেলৰ গাহৰি মাংসটো আৰু জানে আপোনালোকে তেলৰ সেইকাৰণে এইখিনি যদি আৰু আলু পিটিকা আছে এইখিনি যদি খায় আপোনালোকে দিনভৰ একো নোখোৱাকৈ খাই থাকিব পাৰিব অকল ৰাতিপুৱা এবাৰ খালে হয় এইবোৰ খালে ভোক নালাগে আৰু পৰঠাটো নিচিগে ইমান টান গাহৰি মাংস পিচ মানে অলপ আগতে বনোৱা এতিয়া ঠাণ্ডা হ'লতো গোটা হৈছে মোৰ এই পানী দিছে পানী ল'ব পাহৰি গৈছিলোঁ পানী আনি দিছে পানীও খাম পানী পিয়া লাগিলে বটলত পেপচি বটলত পানী খাম কাৰণ আমাৰ ইয়াত পানী ৰাখিব কোনো জাগ চাগ নাই ডাইৰেক্ট টেপ আছে টেপটো এই টেপ আছে টেপৰ পৰা মই এইটো টেপ আছে টেপৰ পৰা ডাইৰেক্ট পানী আমি তাতে খাওঁ মানে পানী একদম ধুনীয়া অৰুণাচলৰ পানীটো একদম পাহাৰৰ পৰা বৈ আহে নিজৰীয়া পানী একদম ধুনীয়া আৰু মানে ডাইৰেক্ট ওলাই ডাইৰেক্ট খাব পাৰে তাৰ পৰাই আমি খাম আলু পিটিকা মাংস গাহৰি মাংস একদম খাই বেলেগ বস্তু কেঁচা শাক পাচলি কিবা কিবি গাহৰি মাংস ডাঙৰ পিচ বনাই খায় আজি মোৰ ভিডিঅ'টো অলপ বেলেগ ইউনিক টাইপৰ বনাইছোঁ আৰু কিছুমানে অক্টোপাছ খায় কিছুমানে কেঁচু খাই চাগে কেঁচু খোৱা ভিডিঅ' এতিয়ালৈকে পোৱা নাই পাম চাগে ভৱিষ্যতত এনেকুৱা আজিকালি আলু পিটিকা খাই ফাইনেলি খোৱা বোৱা হৈ গ'ল এই গাহৰি মাংসখিনি খাব পৰা নাই ডাঙৰ পিচ আছে মানে অকল চৰ্বি তেল বেছি এনেও খাব নোৱাৰোঁ মই যিমানখিনি পাৰোঁ খালোঁ খোৱা বোৱা হৈ গ'ল তোমাৰ পানী খাব আছে পুৰা দবাই দিলোঁ একদম পেট ফুল খাইছোঁ যদিতো
ধুব লাগিবই কাৰণ ইয়াত কোনো ছোৱালী মানুহ মাইকী মানুহ নাই ইয়াত চব আমি ল'ৰাকেইটাই আছোঁ ইয়াত কোম্পানীত আছোঁ বৰ্তমান কাম কৰি আছোঁ এতিয়া এইখিনি খাইছোঁ এতিয়া একদম মজাকৈ টিপ টপকৈ ধুই পাখলি ৰাখি দিম একাল হ'ল দেখোন এয়া মোৰ ভাগ মই খালোঁ যেনে তেনে কিবা কিবি কৰি খালোঁ এতিয়া ইহঁতে খাবৰ কাৰণে কিবা কি বনাই আছোঁ এই চাওঁ দেখাচোন কেমেৰাটো ইমান ভাল নহয় যে কম দামী মোবাইল এইটো কেমেৰা কেমেৰা বোলে বেঙেনা ফ্ৰাই মাছৰ লিখিয়াকৈ গোল গোলকৈ মানে মাছৰ লিখিয়াকৈ ফ্ৰাই কৰিব গোল গোলকৈ কাটিছে আৰু একদম মজাকৈ ফ্ৰাই কৰি দালি আছে কি আছে চাওঁ দালি আছে দালিৰ লগত বেঙেনা ফ্ৰাই একদম মজাকৈ টিপ টপকৈ খাবা দেই খাই বই ৰাতি উৎপাত নকৰিবা শুই থাকিবা মজাকৈ এই বন্ধু বান্ধৱী খাইছিলোঁ যে এতিয়া ধুবলগীয়া হৈ গৈছে ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ আমার ভুল হয়েছে ক্ষমা করে দেন ভিমবাৰ এইটো চা গাহৰি মাংসৰ তেল এইটো ঘঁহি ধোৱাত আকৌ মই স্মাৰ্ট আছোঁ ছোৱালী মানুহ পাত্ৰা পাব মই যদি কাঁহী পাতো अरे कहना क्या चाहते हो বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো কিচেনৰ পৰা আৰম্ভ কৰিছোঁ আৰু কিচেনতে শেষ কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে তামোল খাই আছোঁ আজিলৈ হ'ব দে বাই গুড নাইট আজি ৰাতি खत्म बाय बाय टाटा गुड बाय गया